বৰপেটা গৈ আছো মই যে এতিয়া গুড মৰ্নিং এভৰিৱান ৱেলকাম টু মাই চেনেল সকলোকে নমস্কাৰ জনাইছো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছো আজি মই এখন বিয়াত যাম মোৰ লগৰ ছোৱালী এজনী তাইৰ ঘৰ বৰপেটা সৰভোগ বুলি কয় তাতে যাম মই আৰু এজনী বা যাম তাৰ কাৰণে পুৰা এক্সাইটেড হৈ আছো তাইক মই 2017 লগ পাইছিলোঁ তেতিয়া মই MMCত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ সেই সময়তে উজান বজাৰৰ পিজি এটাত আছিলোঁ মই যাৰ লগত যাম বাজনী তাইৰ পিজিত আছিলোঁ আৰু তাই মানে যাৰ বিয়া ছায়া তাইৰ নাম এনেই চয়নিকা আমি ছায়া বুলি মাতোঁ তাইৰ বিয়া মানে তাইৰ লগত আছিলোঁ মই তেনেকৈ আমাৰ একদম ভাল মানে এতিয়াও সম্পৰ্ক অটুট আছে এতিয়া আজি তাইৰ বিয়া সেইকাৰণে মই যাওঁ মোৰ হাজবেণ্ড নাযায় তেওঁ মানে নাইট কৰি আহিবতো নাইট কৰি যাব নোৱাৰিব আহি পাব আৰু অলপ পিছত ডিউটিৰ পৰা ইমান দূৰ গা চা বেয়া হৈ যাব ৰেষ্ট কৰিব সেইকাৰণে আমি দুজনীয়ে যাম বা আৰু মই এতিয়া অলপ পিছত মই ৰেডি হৈ যাম চুলিখিনি অকণ শুকুৱাব দিছোঁ আজি বহুত দিন পিছত মেকআপ কৰিম এই যোৱা বছৰ বিয়াতে বিয়া মানে যোৱা বছৰ নহয় মাৰ্চত বিয়াৰ টাইমতে মেকআপ কৰিছিলোঁ মই মেকআপ ইমান ভালকৈ কৰিব নাজানো এই ভণ্টিক মাতিছিলোঁ তাই বহুত বিজি বোলে এক্সাম আছে নোৱাৰে বোলে সেইকাৰণে এজন দাদাক মাতিছোঁ মেকআপ কৰি দিব অলপ বিয়াৰ কথা ন ষ্টাইল কৰি যাব লাগে বহুত দিন পিছত মেকআপ কৰিম সেইকাৰণে বিয়াত মজা মানে মনটো মানে ভাল লাগি আছে এয়া চাওক মই পুৰা ষ্টাইল মাৰি আছোঁ এয়া হৈছে আমাৰ ৰিয়ান কমল মোৰ প্ৰি ৱেডিং শ্বুটত এখেতেই কৰি দিছিল আপোনালোকে মাতিব পাৰে বহুত ধুনীয়া মেকআপ কৰে মোৰ লুক চেঞ্জ কৰিছে তোমাৰ সেইটো কৈ দিয়া যদি দিয়া মোৰ লগত কি কো আপোনালোকে মোৰ কামবোৰ চাব পাৰে মোৰ ইনষ্টা আইডি আছে ৰিয়ান কমল RK ফেশ্বন ডিজাইনাৰ বুলি আছে আৰু ফেচবুকত আছে ৰিয়ান কমল একদম বেয়া হয় মই মাজে চিনেমা এখনো কৰিলো ডাবিঙৰ কাৰণে লাষ্টত বেলেগেই দিলে মই ডাবিঙৰ অৰিজিনেল হেয়াৰ কৰি আছো ওলাব মোৰ তাৰপিছতে যাব নোৱাৰিলো বেলেগে দি দিছে ডাবিং আমি ৰেডি হৈ বৰপেটা গৈ আছো মই যে এতিয়া কৈছিলোঁ বা এইজনী মমী বা কিবা কোৱা কি এনেকৈ নাই বনাব নাজানো ব্লগ বনাব নাজানে বোলে অলপ লেট হ'ল বাট একো নাই আমি লাহে ধীৰে বিয়ালৈকে ওলাই আছোঁ বিয়া আহি ফালে বহি আছোঁ কইনা ওলোৱা হোৱা নাই অকণমান ৰখি আছোঁ চাই আহিছোঁ বাৰু ভাত চাত দি আহিছোঁ অলপ পিছত ভাত খাম কফি মাৰি ল'লোঁ মানে কফি খাই ল'লোঁ কেনে লাগছে বা খাই ভাত খাই মানে কইনাৰ আউটিঙত আহিছোঁ কইনা ওলোৱাই হোৱা নাই এতিয়া আকৌ চিনি তিনি নাপাওঁ আমি অকৰাৰ দৰে বহি থাকিব লাগে ফটো উঠিব আহিছোঁ এতিয়া ফটো উঠি লোকেশ্যন বিচাৰি আছোঁ ধুনীয়া লোকেশ্যন বিচাৰি আছোঁ অলপ ৰিল চিল বনাওঁ অকণমান ইনষ্টাগ্ৰামত দিব লাগিব ন ইমান ধুনীয়াকৈ মেকআপ কৰিছোঁ ইমান দিন পিছত হয় নহয় ৰাইজ গুড মৰ্নিং এভৰিৱান মই ক'ত আছোঁ দেখিছেনে মই আহিছোঁ বিয়া চিয়া খাই ঘৰত কালি মানে লেট হৈ গ'ল আহি পাওঁতে বহুত লেট হৈছে সেইকাৰণে বেছি ভিডিঅ' চিডিঅ' নকৰিলোঁ আন্ধাৰো হৈ গৈছিল এতিয়া তাৰপিছত আজি যিহেতু ছানডে অকণমান সময়ৰ কাৰণে আহিছোঁ ঘৰত যামেই আজি ইভিনিং গুচি যাম এই আমাৰ বাইদেউ মোক মানে বহুত ইনভাইট কৰি আছে
কিবা বোলে আজি বনাই খুৱাব কি খুৱাবা মোক আজি হা খাবা পা আজি বোলে ঔটেঙা মাছ বনাই খুৱাব এতিয়া ঔটেঙাৰ বতৰ যে সেইকাৰণে মাতি আছে পূৰা মোক মাতি আছে আহা তুমি আজিকালি নাহাই মই বোলে বিয়াৰ পিছত নাহোঁ এইবিলাক বকি থাকে খামদম সেইকাৰণে একবাৰ আহিলোঁ বহুত দিন অহাও নাই মনত পৰি আছিল অলপ সময়ৰ কাৰণে যামেই যিহেতু এতিয়া চাওক এটা বস্তু দেখাব ৰ'ব আপোনালোকক মাৰ দেউতাই এই পিছফালে নহয় এই অকণমান মানে ঘৰৰ ইফালে কি কৰি আছে জানেনে এই সৰিয়হ আছিলে আমাৰ অকণমান সেই সৰিয়হখিনি দেউতাই ভাইটিৰ বুলেট কানেৰে মৰণা মাৰি আছে দেখাই আছোঁ ৰ'ব আপোনাক বলক মোৰ লগত মই দেখাই দিম আপোনালোকক এয়া চাওক আমাৰ দেউতাই মৰণা মাৰি আছে বাইকেৰে সৰিয়হ মৰণা মাৰি আছে হৈছে নে নাই মাস্ক মাৰি লৈছা আৰু এটাই পহৰা এই চুমকি ইফালে এটাই পহৰা দি আছে পুৰা আৰু ঘৰত অহা কাৰণ এটা বেলেগো আছে মোৰ ভাইটিৰ মানে বিয়াৰ দিন ঠিক হৈছে সেইকাৰণে ডিছকাশ্যন ঘৰত ডাঙৰ যে মোৰ লগত ডিছকাশ্যন কৰাৰ কাৰণে মোক মাতি থাকে এইবিলাকৰ কাম নাই গাড়ী পৰা চুমকি আগৰ লাগছে ৰ'দ খাই দেউতাই কৰি আছে আজি গোটেইকেইটা ঘৰতে আছো ভাল লাগে আজি মাৰ ডিউটি নাই মাৰ কোনোফালে গ'ল বা মাত্ৰ আছিল আহা তাৰ পানী পিয়া লাগিছে এতিয়া ঘৰত গৈ আছো আমি মায়ে মোক এযোৰ গিফ্ট দিছে পিন্ধি চাইছোঁ ৰ'ব ৰাইজ ধুনীয়া লাগিছে ন মই যামে আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট দীপশিখা বাইদেউৰ সৈতে মই যামেই চিমকি কি বনাই আছে কাম নাই মেকআপ আৰ্টিষ্টৰ কি কৰে মেকআপ আৰ্টিষ্টে দেখোন কি কৰি আছে মা সেয়া চুলিত কি জোৰ এটা নালাগে দিছো ভালকে দিছো তো ইমান ফাল্টু মেকআপ আৰ্টিষ্ট তুমি 1 টকা নাপাবা এইটো কি বনাই দিলে তাৰমানে কি হ'ল আৰু আগফালে কি বাবুৰি দুডাল বাবুৰি ওলাই দিছা কিন্তু দুফালে ধুনীয়া কেনেকে দিব লাগে তেৰে নাম কাট দি দিছে মজা মেজুকি গানে হিচালা খাই আছো বগৰী এইটো আমাৰ মৰমৰ ভাইটি মোক বগৰী আনি দিছে ন সঞ্জয় এটা ডাক্কা খাই আছে এতিয়া গৈ আছো ঘৰত এয়া পাইছো মই বৰাগাঁও এয়া চাওক কালি ডিউটি আছে সেইকাৰণে ইভিনিং নহয় এতিয়া দেৰিয়ে হ'ল 8:40 হৈ গ'ল সেইকাৰণে আহি আছোঁ আজি ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই গুড নাইট